Welcome back to my YouTube channel. আজি ৰেষ্টুৰেণ্ট নহয় এখন ধুনীয়া চাহৰ দোকানত আপোনালোকক লৈ যাম মই সো বলকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু যদি মোৰ লগত চাহ খাই যায় বলক মোৰ লগত যাওঁ হেল্ল' এভৰিৱান মই বৰ্তমান আছোঁ উজান বাজাৰ মাছ মজিয়াত মাছঘাটৰ অপজিট সাইডে মোৰ ওচৰত আপোনালোকে দেখা পাইছে এইখন হ'ল চাহৰ দোকান এখন কাদাক চাহ আৰু কাটিং চাহ পোৱা যায় সো টেষ্ট কৰি আপোনালোকক মই ৰিভিউটো দিম সো বলকচোন আমি কেনেকুৱা হয় চাই লওঁ itu ইলাইচি ফ্লেভার আছে ইলাইচি থাকে না ইলাইচি ফ্লেভার এইটো ইলাইচি ফ্লেভাৰ আৰু কোনটো কাটিং বুলি ক'লে এইটো জিঞ্জাৰ ফ্লেভাৰ আছে This one is cutting, this one is cut. দাদা দোকানখন ওপেনিং হোৱা আপোনালোক কিমান কৈ দিয়ক 2 months, 10 days. Cutting kalo ka? 2 months. এতিয়া আমি কাদাক চাহ খাই ললো আৰু এটা জায়গাত যাম আপোনালোকক সেইটো জায়গা দেখাই আছো আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব এতিয়া বলক আমি তালৈকে আৰু যাবলৈ ট্ৰাই কৰিম হেল্ল' ফ্ৰেণ্ডছ মই আছোঁ বৰ্তমান গুৱাহাটী ক্লাব আৰু আপোনাৰ আম্বানীৰ মাজত এইফালে পান আমেৰিকা পান ভাণ্ডাৰ হয় এইফালে মই খাই পান খাবলৈ আহিছোঁ কেনেকুৱা লাগে আপোনালোকক ৰিভিউটো দি আছোঁ বলক মানে ফায়াৰ পান অৰ্ডাৰ দিম ফায়াৰ পান
আপোনালোকে দাদাৰ মুখেৰে এবাৰ নিজে শুনি লওকচোন কি কয়। বিয়া সভাত গোটেইখিনি আপোনালোকে পাই যাব যদি আপোনালোকে দিব বিচাৰে। मैं ब्याह से भी करूँ और ब्लैक मिठाई पान तो पाबो ब्लैक घर में और पान आसे जैसे चॉकलेट पान है ब्लूबेरी बटर स्कॉच ओरियो पान ये ब्लैक ब्लैक धरने पान आसे हाँ मैं ब्याह पार्टी तो करूँ और मैरिज पार्टी यानी कि बर्थडे पार्टी ये सब करूँ बाकी अपनी आइब लगे ऑर्डर দিব লাগে हाँ আপোনালোকে যদি ফায়াৰ পান ষ্ট্ৰবেৰী আপোনালোকৰ চকলেট পান আইচ পান যদি খাব বিচাৰে তেনেহ'লে দাদাৰ দোকানলৈ আহক। এড্ৰেছটো হ'ল আপোনালোকৰ গুৱাহাটী ক্লাব আমবাৰীৰ মাজতে আছে AGB অফিচটো আছে সেইখিনিতে আপোনাৰ দাদাৰ অফিচটো আছে আৰু দাদাই বিয়া চিয়াত যদি মাতে আপোনালোকে দাদাৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু বেনাৰখনত আপোনালোকক দেখাই পাইছে নাম্বাৰটো ল'ব পাৰে। চ' দাদাক মাতিলে আপোনালোকৰ বিয়া চিয়া যদি পান খাব বিচাৰে তেতিয়াহ'লে দাদাক কণ্টেক্ট কৰিব পাৰে। চ' পাণটো খাই ভালে লাগিছে আপোনালোকে আহিব পাৰে গুৱাহাটী ক্লাব আৰু আমবাৰী আপোনালোকৰ মাজতে আছে এইখন ফায়াৰ পাণ মা কামাখ্যা পাণ ভাণ্ডাৰ হয় এইখনত আপোনালোকে বিয়া আৰু আদাৰ কিবা ইভেণ্ট হ'লে আপোনালোকে ইনভাইট কৰিব পাৰে এবাৰ যাই আহিব আপোনালোকৰ তাত